শৰ্মা মানিকেশ্বৰৰ ৪২ৰ এমিৰ সহযোগ লকডাউনৰ সময়ত মই ঘৰতে বহি থাকি আমনি লাগিল আৰু চৰকাৰৰ সহযোগিতাৰ কাৰণে মই এটি গীত ৰচনা কৰিছো আৰু সেইটো গীত মোক গাবলৈ আলী ভাইয়ে আৰু আমাৰ আমিনুল মাষ্টাৰ ভাই সাহেবে অনুৰোধ জনাইছে। আপোনালোকৰ সন্মুখত মই লকডাউনৰ গীতটো পৰিৱেশন কৰিম আৰু ভুল ত্ৰুটি হলে মোক সৰু ভাই বুলি ক্ষমা কৰিব। আহ সবে ভাই ভনী ঘৰলৈ যাওঁ, লকডাউন জনগণ সকলে মানি লওঁ। আহ সবে ভাই ভনী ঘৰলৈ যাওঁ, লকডাউন জনগণ সকলে মানি লওঁ। করোনায় আতঙ্ক গোটেই পৃথিবী, হাত মুখ সাবনেৰে চাফা কৰি লওঁ। আহ সবে ভাই ভনী ঘৰলৈ যাওঁ, লকডাউন জনগণ সকলে মানি লওঁ। করোনায় আতঙ্ক গোটেই পৃথিবী, হাত মুখ সাবনেৰে চাফা কৰি লওঁ। আহ সবে ভাই ভনী ঘৰলৈ যাওঁ, লকডাউন জনগণ সকলে মানি লওঁ। সরকারের আইন আমি মানি চলিম, সামাজিক দূরত্ব বজায় রাখি। সরকারের আইন আমি মানি চলিম, সামাজিক দূরত্ব বজায় রাখি। কারো লগত কারো কোনো ভেদাই নাই, লকডাউন পালন ঘৰতেই রয়। কারো লগত কারো কোনো ভেদাই নাই, মাস্ক পিন্ধি চলিম আমি সকলেই ভাই। আহ সবে ভাই ভনী ঘৰলৈ যাওঁ, লকডাউন জনগণ সকলে মানি লওঁ। করোনায় আতঙ্ক গোটেই পৃথিবী, হাত মুখ সাবনেৰে চাফা কৰি লওঁ। আহ সবে ভাই ভনী ঘৰলৈ যাওঁ, লকডাউন জনগণ সকলে মানি লওঁ। মন্দিৰ মছজিদ নামঘৰ একেলগে প্ৰাৰ্থনা লকডাউনত। মন্দিৰ মছজিদ নামঘৰ একেলগে প্ৰাৰ্থনা লকডাউনত। লকডাউন আইন দিয়ে ভংগ কৰিব, পুলিচৰ প্ৰৱৰ্তেও পাকাল ভাঙিব। লকডাউন আইন দিয়ে ভংগ কৰিব, পুলিচৰ প্ৰৱৰ্তেও পাকাল ভাঙিব। স্কুল কলেজ সরকারি কার্যালয়ে লকডাউন পালন করে ঘরতেই রয়। আহ সবে ভাই বোন ঘরলৈ যাওঁ, লকডাউন জনগণ সকলে মানি লওঁ। করোনায় আতঙ্ক গোটেই পৃথিবী, হাত মুখে সাবনেৰে চাফা কৰি লওঁ। আহ সবে ভাই ভনী ঘৰলৈ যাওঁ, লকডাউন জনগণ সকলে মানি লওঁ। আহ সবে ভাই ভনী ঘৰলৈ যাওঁ, লকডাউন জনগণ সকলে মানি লওঁ। লকডাউন জনগণ সকলে মানি লওঁ, লকডাউন জনগণ সকলে মানি লওঁ। ধন্যবাদ।